আপোনালোকৰ লগত মই কথাই পাতিব পৰা নাই আজিকালি, মানে মোৰ পৰীক্ষা চলি আছে ন, সেইকাৰণে আজি মানে বেছি হেৰি নহয় আৰু মায়ে হাইলাইট কৰিছে আৰু মই চুলিখিনি কাটিছোঁ, এইখিনিয়ে বাছ। মোৰ চুলিখিনি যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব, আৰু মাৰ হাইলাইটখিনিও যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তাৰপিছত মাৰ হাইলাইটখিনি চাওঁ বলক, মাৰ হাইলাইটখিনি চাওঁ। হেল্ল' গাইজ, তেনেহ'লে আপোনালোকে গম পালেই নহয়, ছোৱালীয়ে দেখিছেনে মোবাইলটো লোৱাৰ লগে লগে তাই বোলে এণ্ট্ৰি কৰিব, গতিকে তাইয়ে ক'লে, পৰীক্ষা দি আহিছিলে মাত্ৰ, তাই গম পালে যেতিয়া তাইয়ে ক'লে, কোৱাৰ পাছত মই এইটো যে লগাইছোঁ, মই যে হাইলাইটিং কৰিব বিচাৰিছিলোঁ, সেইটো কাৰণে হাইলাইটিঙৰ কাৰণে কি কৰিছিলোঁ, ডেভেলপাৰ আৰু প্ৰি হাইলাইটিং পাউডাৰ যোনটো থাকে, সেয়া দুটাই 1:1 মিলাই লৈছিলোঁ। মিলাই লৈ পেলাই তাত অকণমান কুকুমুহীয়া গৰম পানী অকণমান দি লৈছিলোঁ, দি পেলাই ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ। মিক্স কৰি লৈ পেলাই এয়া দেখিছেনে, মই জেডেল ষ্টিক বনাব বিচাৰোঁ, তেনেকুৱাকৈ সেই ষ্টিক হিচাপত মই চুলিখিনি লৈ লৈছোঁ। লৈ পেলাই কইল পেপাৰৰ ওপৰত মানে মই চুলিখিনি দি লৈছোঁ, ষ্টিকডাল চুলিৰ দি পেলাই তাৰ ওপৰত মানে ব্ৰাছেৰে এপ্লাই কৰিছোঁ। মানে গ্লভছ নাছিলে কাৰণে হাতে এপ্লাই কৰা গৈছে, হাতেৰে মানে ব্ৰাছডালত দি পেলাই এনেকৈ ফ'ল্ড কৰি দিছোঁ। ফ'ল্ড কৰি দি পেলাই তাত এটা ক্লিপ মাৰি দিছোঁ। আৰু তাত এটা মন কৰিবলগীয়া কথা যোনটো মানে আপোনাৰ চুলি হাইলাইটিং কৰিলে একেবাৰে গুৰিৰ পৰা নকৰে, চুলিৰ গুৰিৰ পৰা 2 ইঞ্চি বা 1 ইঞ্চি তলৰ পৰাহে হাইলাইটিংটো কৰে। এই দেখিছেনে, মই 1 ইঞ্চিমান চুলি ওপৰত এৰি দিছোঁ, এৰি দি পেলাই তলৰ চুলিখিনিত ধুনীয়াকৈ এপ্লাই কৰি পেলাই কইল পেপাৰখনেৰে ৰেপ কৰি পেলাই আপোনাৰ ক্লিপ মাৰি দিছোঁ। এনেধৰণে মই গোটেইখিনি চুলি এপ্লাই কৰি ল'ম। যিমানকেইডাল ষ্টিক কৰিব বিচাৰোঁ দেই, কিছুমানে 4ডাল 5ডালো কৰে, যোনে যেইডাল কৰিব বিচাৰে তেনেকুৱাকৈ কৰি ল'ব পাৰে। মোৰ চাগে 7ডালমান হ'ব। এই দেখিলেনে, ধুনীয়াকৈ মই এপ্লাই কৰিছোঁ। এপ্লাই কৰি পেলাই তাত কইল পেপাৰখন এনেকৈ ক্লিপেৰে মাৰি দিছোঁ। তেনেদৰে মই গোটেইখিনি চুলি যেইকেইডাল ষ্টিক কৰিব বিচাৰোঁ তেনেদৰে মই এপ্লাই কৰি লৈছোঁ। এই দেখিছে, গোটেইখিনি এনেকৈ ক্লিপ মাৰি মাৰি এপ্লাই কৰি ল'লোঁ। এপ্লাই কৰাৰ পাছতে মই আজি মূৰটো ধুই দিলোঁ, ধুই পেলাই এইটো মূৰটো ধুই দিয়াৰ পিছত কালাৰটো চাওক, আৰু নেক্সট আপোনাৰ কালি কালাৰটো এপ্লাই কৰিম, তেতিয়াহ'লে চাই থাকিব। বাই বাই।